নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাব পাৰে আপোনালোকৰ কাৰণে আকৌ এটা সুখবৰ হৈ পৰিছে, কাৰণ এছএছচিৰ তৰফৰ পৰা আকৌ নতুনকৈ পোষ্ট ওলাইছে। চাব পাৰে আপোনালোকে এছএছচি ৰিকুৱাৰমেণ্ট 2023 CISL এক্সামিনেশ্যন 1600 পোষ্ট, 1600 পোষ্টত এছএছচিৰ তৰফৰ পৰা আহি পৰিছে। আপোনালোকে ইয়াত আবেদন কৰিবলৈ হ'লে আৰু কি ক্ৰাইটেৰিয়া, অৰ্থাৎ কি থাকিব লাগিব, কি লাগিব, কেনেকুৱা বয়স, সকলো তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাওক। এক্সাম নেম CISL, অৰ্থাৎ ইয়াত লিখা আছে যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন 2023 কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন পোষ্টৰ নাম। চ' আপোনালোকে চাব পাৰে এক্সাম নেম। টোটেল পোষ্ট আছে আপোনাৰ 1600 পোষ্ট আৰু কোৱালিফিকেশ্যন আপোনালোকক লাগে 12 পাছ, অৰ্থাৎ 12 পাছ হ'লে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন প্ৰচেছ হ'ল আপোনাৰ অনলাইন প্ৰচেছ, আৰু আপোনাৰ এপ্লিকেশ্যন ফিজ 100 টকা লাগিব। আপোনালোকে নিশ্চত আৰু 100 টকা এটা লাগিব আপোনালোকক। আৰু ষ্টাৰ্ট ডেট কেতিয়া ষ্টাৰ্ট হৈছে, ডেট 23, আৰু লাষ্ট ডেট আপোনাৰ 8 জুন 2023, অৰ্থাৎ জুন মাহৰ 8 তাৰিখ লাষ্ট ডেট আছে। আপোনালোকে চাব পাৰে সম্পূৰ্ণভাৱে এক্সাম নেম কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন। নিজত আছে ক্ৰাইটেৰিয়া, অৰ্থাৎ ফিজ ষ্ট্ৰাকচাৰ ইয়াতে দিয়া আছে। চ' আপোনালোকে চাওক কেটেগৰী ৱাইজ ফিজ ষ্ট্ৰাকচাৰ দিয়া আছে। আপোনালোকে জেনেৰেলৰ কাৰণে আপোনালোকে চিম্পলি 100 টকা দিব লাগিব, জেনেৰেলৰ কাৰণে আবেদন মাচুল। OBCৰ কাৰণে 100 টকা, আৰু উইমেনৰ কাৰণে নালাগে, অৰ্থাৎ নালাগে, ফ্ৰী, সম্পূৰ্ণৰূপে ফ্ৰী। আৰু আপোনাৰ SCৰ কাৰণে নালাগে, STৰ কাৰণে নালাগে, অকল OBC আৰু জেনেৰেলৰ যিবিলাক ল'ৰা আছে, অৰ্থাৎ মেল ষ্টুডেণ্ট আছে বা মেল যিবিলাকে আবেদন কৰিব, সিহঁতৰ কাৰণে 100 টকাকৈ আবেদন মাচুল ল'ব। চ' আপোনালোকে পে'মেণ্ট কৰিবলৈ হ'লে আপোনালোকে ডেবিট কাৰ্ড অনলাইন পে' কৰিব পাৰে, ডেবিট কাৰ্ড অনলাইন বা গেটৱে, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI আদিৰ জৰিয়তে আপোনালোকে মাচুলখিনি দিব পাৰে। চ' আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে নিচত ডিছক্ৰিপশ্যনত লিংক থাকিব, তাতে গৈ আপোনালোকে চিম্পলি এছএছচিৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰে। তো আপোনালোকক নিশ্চয় চাওক এই এক্সামটো কেতিয়া হ'ব আৰু কি হ'ব। Tier 1 আছে কম্পিউটাৰ বেছ এক্সামিনেশ্যন, এক্সাম কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব। The candidate who will submit the application for the SSC CISL examination will have to appear in computer based examination, one exam conducted by the commission. The structure of the tier will be follows. Types of question, there will consist of objective type, multiple choice question আহিব আপোনালোকৰ ইয়াতে objective type. The question will be set in English and Hindi, part 2 and 3 and 4, অৰ্থাৎ আপোনালোকে ইংলিছ আৰু হিন্দীত পাৰ্ট 2, 3 and 4ৰ যিখিনি কুৱেশ্যন সেইখিনিত ইংলিছ অথবা হিন্দীত আপোনালোকে কুৱেশ্যনখিনি থাকিব। আৰু নেগেটিভ মাৰ্কিং আছে, অৰ্থাৎ আপোনালোকে কিবা অশুদ্ধ এনচাৰ দিলে তাত নেগেটিভ মাৰ্ক থাকিব। দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং অফ 0.504 ইচ কুৱেশ্যন ৰং। যদি আপোনালোকে কোনোবা কুৱেশ্যনৰ এনচাৰ ৰং দিয়ে তেতিয়াহ'লে আপোনালোকে 0.50 এটা নেগেটিভ মাৰ্ক পাব। টাইম ডিউৰেশ্যন 60 মিনিট, 2 marks score by candidate in computer based examination if conducted in multiple shift. তো সিলেবাস আপোনালোকে সিলেবাসখিনি চাব পাৰে, আপোনালোকে কি সিলেবাস আছে। তো সিলেবাসখিনি আপোনাৰ হ'ল ইংলিছ লেংগুৱেজ বেছিক নলেজ, আপোনালোকৰ 50 মাৰ্কৰ থাকিব, 25টা কুৱেশ্যন থাকিব, অৰ্থাৎ এটা কুৱেশ্যনত 2 মাৰ্ক কৰি থাকিব। জেনেৰেল ইণ্টেলিজেন্স ইয়াতে থাকিব 50 মাৰ্কৰ, 25টা কুৱেশ্যন থাকিব, ইয়াতো 2 মাৰ্ক কৰি। কোৱান্টিটিভ এপ্টিটিউড অৰ্থাৎ বেছিক এৰিথমেটিক স্কিল ইয়াতে থাকিব 50টো, আৰু 2 মাৰ্ক কৰি থাকিব। জেনেৰেল এৱাৰনেছ ইয়াতে থাকিব 50 মাৰ্কৰ, 50 মাৰ্কৰ 2 নম্বৰ কৰি, অৰ্থাৎ টোটেল 200 মাৰ্কৰ। এইটো কি আছিল সিলেবাছ, Tier 1 এক্সামিনেশ্যনৰ এইটো সিলেবাছ। আপোনালোকে Tier 2 কম্পিউটাৰ বেছ এক্সামিনেশ্যন এইটো চাব পাৰে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এটা নটিফিকেশ্যন আছে, সেই নটিফিকেশ্যনটো ডাউনলোড কৰিলে আপোনালোকে সম্পূৰ্ণ তথ্য ভালদৰে বুজি পাব। আপোনালোকক সেই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। এইখিনি আছিল, আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰে। এইখিনি আবেদন ষ্টাৰ্ট হৈ গৈছে, আপোনালোকে বিনামূল্যে আবেদন কৰিব পাৰে। থেংক ইউ, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।